নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ ইউটিউব চেনেল AS05 নৱজ্যোতি বৰা ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমাৰ সকলোৰে পৰিচিত ভেদাইলতাৰ কেইটামান উপকাৰী গুণৰ লগতে ইয়াৰ ঔষধি গুণাগুণৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভেদাইলতা হৈছে এবিধ লতাজাতীয় উদ্ভিদ। ইয়াত সহজে বিচাৰি পোৱা টান যদিও হাবি জংঘলত সহজেই পোৱা যায়। ইয়াক বিচাৰি পোৱা ইমান সহজ নহয় যদিও ইয়াৰ পাতখিলা হাতেৰে মোহাৰিলে এটা দুৰ্গন্ধ ওলোৱাৰ বাবে ইয়াক সহজেই চিনি পাব পাৰি। ই স্বাস্থ্যৰ বাবে ইমানেই উপকাৰী, কোনোৱে হাবি জংঘলৰ পৰা ইয়াক আনি ঘৰত ৰুই লোৱাও দেখিবলৈ পোৱা যায়। আহকচোন আজি আমি তেনে কেইটামান ভেদাইলতাৰ উপকাৰী গুণৰ বিষয়ে জানি থওঁ। ভেদাইলতা বহুতো ঔষধি গুণেৰে ভৰপূৰ। ই পেট চাফা কৰাৰ উপৰিও পেটৰ নানা ধৰণৰ সমস্যাৰ লগতে গা বিষ, বাত বিষ আদি নাইকিয়া কৰাত সহায় কৰে। ইয়াৰ ৰসে শিৰা সংকোচন বা হাড় ভঙা তেনেকুৱা ধৰণৰ সমস্যাত ইয়াৰ পাত খুন্দি তাৰ ৰসখিনি প্ৰলেপ দি লগালে যথেষ্ট পৰিমাণে বিষ নাইকিয়া হোৱা দেখিবলৈ পোৱা যায়। ই হজম শক্তি, ভোক বঢ়োৱাৰ উপৰিও কমে কেঁচুমূৰীয়া, পেট চলা আদি ৰোগত ভেদাইলতা বহুত উপকাৰী। এক প্ৰকাৰে ক'বলৈ গ'লে দাঁতৰ বিষৰ বাবে ভেদাইলতা গুটি বহুত উপকাৰী। দাঁতৰ বিষ, আলু বহা আদি সমস্যাবোৰত ইয়াৰ গুটিৰে নিয়মীয়াকৈ দাঁত মাজিলে বহুতো পৰিমাণে বিষ উপশম হোৱা দেখিবলৈ পোৱা যায়। আশা কৰোঁ আজি ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা। ভিডিঅ' বনোৱাত উৎসাহ যোগাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।